এই সাপডাল কিমান দিনৰ পৰা ফচি আছে আমি গমেই নাপাওঁ। ঘৰৰ ওচৰৰ ল'ৰা দুটাই দেখিলে মানে আজি জালত লাগি থকা আৰু জীয়াই থকাৰ বাবে আমি চবেই মিলি আজাদ কৰি দিওঁ বুলি ভাবিলোঁ। দেখাত বৰ ধুনীয়া সাপডাল, জিভাখন মেলিলে অলপ বেছিয়ে কিউট লাগে। ইয়াতে লাগিলে নি সাপডাল? ইয়াতে লাগিছে। এই আপোনালোকে পুখুৰী নে ফিচাৰী এইটো, ইয়াতে লাগিছে সাপডাল। মই আজিলৈকে গমেই নাপাওঁ পুখুৰীক কোনটো কয়, ফিচাৰীক কোনটো কয়। আপোনালোকে প্লিজ এইটো ডাউট ক্লিয়াৰ কৰি দিবচোন। একদম সৰু কথা এটা, সেইটোকে নাজানো। মাথাটাও নিজে নিকলালি, গাত নিকলি যায় না। আর মাছলি খাবে বহুত টেস্ট মাছ খাই এইকাৰণে ফচিছে আজি মজা পাই গৈছে ক'ত ফচি গ'লো। ইও গম পাইছে এতিয়া সাপডালে লোভে পাপে মৃত্যু বুলি। মাছ খাব পাৰে মানে গম পাই গৈছে ই আজি। নেক্সট টাইম জাল পাতে থকা ৰাস্তা লাগে নে ধৰ চাপ লাড়া মই তো খৰিছ লগত দেখি পাই যাম নোচোৱা হ'লেতো সিহঁতি এনেকে ফচি মৰি গ'ল হয়। জীৱনদান পাইছে আজি। মাছখিনি কিমান শান্তি পাইছে এতিয়া কেইজানি চালা মৰি গৈ আজি। মোৰ লগত ইয়াত এনেকুৱা হৈছে, পানী হৈ যায় ন। এক টাইমত যেতিয়া পানী ছিজন হয় তেতিয়া পানী হৈ যায় ভৰি এআঁঠুলৈকে, আপোনালোকে দেখিছে। মই তেতিয়া এই টিউবেল বনোৱা আছে যে অঁ এইটো অঁ কলগছত অঁ তাতে দেখিছিলে ইয়াৰ পাতলা আছিলে অঁ এতিয়া বহুত দিন হ'ল না। ই আহি থাকে। ই আৰু দুডাল মাছ আছে মোৰ লগত, সাপ ঘূৰি থাকে। পানী তেহেঁতি নিজৰ মতে গুচি যায়, মই নিজৰ মতে। ইয়াৰ সকা এডালো আছে জান নাই। সেইডাল মই বছৰ দেখোঁ। দেখা ন, য'ত ত'ত পৰি থাকে এই ৰাস্তাটোত পৰি থাকে। চাই নিদিয়েহি। এইদিনাখন পাইছে ই পলালে বহুত একদম এই গছৰ গুৰিত পলা অঁ অঁ একদম এই শকত আছে না। অঁ শকত আছে, দীঘল একদম সকাডাল যে। অঁ লাহেকৈ ই কৰিছে চাওক, বহুতখিনি এৰা খাই গ'ল। সাপডালৰ অকল মাথাডোখৰ ফচি আছে। না কুচি তো কুछ ना करी वो गम पाई गेले खाने के निकलाते গম পাই গ'লো। অঁ कुछ ना करे खाने के निकलाते पूरा गम पाई এই চুবলৈ মন গৈছিলে, খালি চুই পোৱা নাই সাপ। আগতে মানে মই শুনিছোঁ দেই, কয় মানে ঘৰত হেৰি বুলি, ধোঁৱা সাপৰ বহুত খং বোলে। ধোঁৱা সাপে বোলে বিষখিনি থৈ গৈছিলে এটা জেগাত, তাৰপিছত বেলেগ সাপ মাছবোৰে, শিঙি মাছ, মাগুৰ মাছবোৰে আহি লৈ গ'ল মানে ইয়াৰ বিষখিনি। তেতিয়াৰ পৰা বহুত খং বোলে ইয়াৰ। চান্স পালে এনেই খুটি দিয়ে, একো নহয় খুটিলে বোলে। খালি নাজানো সঁচা হয় নে নহয়, খালি মই এইটো আগৰ পৰা শুনি আহিছোঁ। এতিয়া গৈ আছোঁ এই সাপডালক ৰিলিজ কৰিবলৈ। ভাল আমি দেখিলোঁ মানে সাপডাল বাচিলে, নহ'লে চাগে এনেকৈ মৰি থাকিলে হয়। আৰু আমাক চিনি পাই চাগে, সদায় ইয়াতে ঘূৰি ফুৰা এইবোৰ সাপ। সাপডালক এৰিলোঁ আৰু এতিয়া ভাল লাগিছে। আজি সহায় কৰিছোঁ, মানুহৰ নহ'লেও জীৱ জন্তুটো কৰিব পাৰিছোঁ, সেইটোৱে কথা। আৰু বাই বাই।